ইউনিট এক্সাম এণ্ড প্ৰেক্টিকেলটো আমি ফাইনেলৰ প্ৰেক্টিকেলটো হৈয়ে গৈছে এখন দুখন ক'ৰবাত আছে যদিও সেইটো কমপ্লিট কৰিব পৰা হয়তো স্কুল লেভেলত পৰা যাব এতিয়াও অফলাইনে হওক বা অনলাইনে হওক যদি ক'ভিড প্ৰট'কল মেইনটেইন কৰি সেইটো কৰিবই লাগিব নহ'লে প্ৰেক্টিকেলৰ মাৰ্কছটো কেনেকৈ দিব ডেট ইজ মেণ্ডেটৰী কৰিবই লাগিব গতিকে প্ৰেক্টিকেলৰ মাৰ্কটো আমাৰ হাতত থাকিল টেষ্টৰ মাৰ্কটো আমাৰ হাতত থাকিল এইফালে মেট্ৰিকৰ মাৰ্কশ্বিটখন আমাৰ হাতত জেনুইন মাৰ্কশ্বিট আছে সেইখনত কোনো ধৰণৰ ডাউট কৰিবলগীয়া নাই গতিকে সেইখিনি কৰোঁতে স্কুলবিলাকৰ পৰা যাতে জেনুইন মাৰ্কশ্বিট এখন ল'ৰা ছোৱালীখিনিৰ আহে মই হায়াৰ ছেকেণ্ডাৰীৰ কথাটো কৈ আছোঁ তেওঁলোকৰ যাতে জেনুইন মাৰ্কশ্বিট আহে তাৰ কাৰণে অকণমান ভিজিলেন্সটো ষ্ট্ৰিক্টকৈ ৰাখিব লাগিব কাৰণ নহ'লে বহুত স্কুলে নাম্বাৰ বঢ়াইও দিব পাৰে উপায় নাই যিহেতু এনেকুৱা এটা ছিটুৱেশ্যন কাৰণ ভাৰতবৰ্ষৰ অইন ৰাজ্যতো মাত্ৰ 3-4খন ৰাজ্যত কথাটো বেলেগ কোনোবা এখন ৰাজ্যই ঘৰত কুৱেশ্যন পেপাৰ লৈ গৈ 4 দিন 5 দিন পিছত এনচাৰ স্ক্ৰিপ্ট জমা দি পেলাই উত্তৰ দিব তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব তেনেকুৱাও কৰিছে কিন্তু তৎসত্ত্বেও আমাৰ ইয়াত সেই পৰিৱেশটো এইকাৰণে উপযুক্ত নহয় বুলি ভাবোঁ কাৰণ আমাৰ ইয়াতে তেনেকুৱা কৰিব গ'লে গোটেই টিউশ্যন মাষ্টৰে এইবোৰ লিখি দি পেলাই এনচাৰ স্ক্ৰিপ্ট ঘূৰাই দিব গতিকে গোটেইটো বেছি মেনিপুলেট হ'ব আৰু সেইকাৰণে আমি ভাবোঁ যে এটা স্বচ্ছ এটা যদি ফৰ্মুলা উলিয়াই লয় যেটো কথাৰ কাৰণে তেওঁলোকে দিনে নিশা কাম কৰি আছে দুইখন সমিতিয়ে এটা আধাৰ হিচাপে যদি মেট্ৰিকৰ ক্ষেত্ৰত এতিয়া 9ৰ পৰীক্ষাৰ মই জনামতে 33খন জিলাৰ 9ৰ পৰীক্ষা পতা উপায়ুক্তৰ চহী থকা তেনেকুৱা মাৰ্কশ্বিট আছে আৰু বাকী তাৰ পৰৱৰ্তী পৰ্যায়ৰ তেওঁলোকৰ হোম এছাইনমেণ্টৰ বা যেটো ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্ক এটা আছে আৰু তেওঁলোকে যদি প্ৰি বোৰ্ড বা তেওঁলোকে যদি টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰিছে তাৰ মাৰ্কো বেছি সংখ্যকত আছে অলপ কিছু সংখ্যকত নাই সেইবোৰ যাতে কোনো কাৰণত অসাধু উপায় অৱলম্বন কৰি পেলাই নিদিয়ে তাৰ কাৰণে অলপ গুৰুত্ব দিলে